নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কবিতা শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ কবিতাৰ নাম অভিমান। পাঠ কৰিছে ভূপেন হীৰাই, যুগুতাইছে জান্তি বৰা আৰু জোনালী ভূঞাই। লিখক ভূপেন হীৰা। অভিমান। ঐ শুনা না, আজি তোমাক বহুত মিছ কৰি আছোঁ। নাজানো কিয় তোমালৈ বহুত মনত পৰিছে আজি। মই তোমাক খং কৰোঁ, কিছুমান কথাত বাধাও দিওঁ। তোমাৰ লগত কথা নপতাকৈ থাকোঁ, কিন্তু এটা কথা সঁচা যে মই তোমাৰ অবিহনে থাকিবও নোৱাৰোঁ। কাৰণ বহুত ভাল পাওঁ তোমাক। তোমাক হেৰাই পেলোৱাৰ ভয়তে মই তোমাক শাসন কৰিবলৈ লওঁ। এদিন তুমিয়েই কৈছিলা যে তুমি মোৰ হাতটো ধৰি থাকা, মই দুনিয়াখনৰ লগত যুঁজি যাম। তোমাক মোৰ বুকুৰ মাজতে গোটেই জীৱন সুমুৱাই ৰাখিম। কিন্তু তুমিয়ে আজি আঁতৰি গ'লা, মোক মিছা প্ৰতিশ্ৰুতি দি। আচলতে তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলোঁ। কাৰোবাক অতিমাত্ৰা আৱেগিক হৈ ভাল পোৱাটো হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ অপৰাধ। যিদিনা মোক বুজি পাবা, সিদিনা তুমি নিজক ক্ষমা কৰিব নোৱাৰিবা। ধন্যবাদ।